নমস্কাৰ, মই পূৰ্বে কৈছোঁ। এয়া চাওকচোন, আপোনালোকে অমিতা গছৰ ফুল খায়নে বাৰু? পেটৰ কাৰণে খুব ভাল, পেলুৰ কাৰণেও। আপোনালোকে খাবচোন, কেনেকুৱা লাগে। এয়া মই ছিঙি আছোঁ। অমিতা গছৰ ফুল হয়, আপোনালোকে খাই চাব। এয়া অকণমান মই ৰ'দত দিছোঁ। আলু পিঁয়াজ কাটি লৈ এয়া ফুল হয় অমিতা গছৰ। কেৰাহীখন পাতি দিছোঁ, গৰম কৰি লৈছোঁ। তেল দিছোঁ, তাতে পিঁয়াজ দিম আৰু পিঁয়াজ দি ভাজিম। অলপ ভাজি লৈ ফুল আৰু আলুকেইডোখৰো দি দিম, ভাজিম অলপ। খাই চাবচোন, আপোনালোকে কেনেকুৱা লাগে জনাব। পেলুৰ কাৰণে খুব ভাল। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে চাগে। কেনেকুৱা লাগিছে জনাব দেই আপোনালোকে খাই লৈ। হালধি দিছোঁ, ৰং দিছোঁ, নিমখ দিছোঁ। ঢাকন মাৰি দিছোঁ অলপ সময়। তাৰপাছত আকৌ এয়া জলকীয়া অলপ দিছোঁ। হৈ গৈছে। আপোনালোকে খাই চাব দেই, জনাব।